এই মুহূৰ্তত জনাইছো এটা খবৰ শিৱসাগৰৰ ৰুদ্ৰসাগৰত বিধ্বংসী অগ্নিকাণ্ডত এটা অসম আৰ্হিৰ বাসগৃহ ভস্মীভূত শ্যাম দাস নামৰ ব্যক্তিজনৰ বাসগৃহ যায় অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ পুনৰবাৰ জনাইছো শিৱসাগৰৰ ৰুদ্ৰসাগৰত বিধ্বংসী অগ্নিকাণ্ডত এটা অসম আৰ্হিৰ বাসগৃহ ভস্মীভূত শ্যাম দাস নামৰ ব্যক্তিজনৰ বাসগৃহ যায় অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তি নষ্ট জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্তত শিৱসাগৰৰ সংবাদদাতা মণি গগৈৰ লগত পোনে পোনে সংযোগ হ'ব বিচাৰিছো কেনেদৰে সংঘটিত হৈছে শিৱসাগৰৰ ৰুদ্ৰসাগৰত বিধ্বংসী অগ্নিকাণ্ড মণি গগৈ ৰুদ্ৰসাগৰত এক বৃহৎ অগ্নিকাণ্ড হৈছে যিহেতু আজি পুৱা ভাগত এক অগ্নিকাণ্ড সৃষ্টি হয় আৰু এই অগ্নিকাণ্ডত অসম আৰ্হি বাসগৃহ বিস্ফোৰিত হয় শ্যাম দাসৰ ঘৰ নামৰ এজন ব্যক্তি তেওঁ বহু সা সম্পত্তি তাত জাগ উঠোৱা আমি এতিয়া তাৰ স্পষ্ট স্থানীয় ৰাইজে আমাক অৱগত কৰিছে যিহেতু জানিব পৰা মতে তেওঁ এতিয়া কৰ্মসূত্ৰে তেওঁ বাহিৰত আছে আৰু তেওঁ যিহেতু এজন ল'ৰা আৰু তেওঁ পত্নীৰ সহায়ত তেওঁৰ ঘৰত উপস্থিত আছিল বুলি কৈছে কিন্তু উপস্থিত থকা সময়ত তেওঁৰ ল'ৰাজনহে আছিলে কিন্তু তেওঁৰ পত্নী যিহেতু এখন দোকান সৰু বিপণী দি তেওঁ চলাইছিলে ঘৰখন আৰু সেই সূত্ৰে আমি জানিব পৰা মতে এতিয়া তেওঁ ঘৰত বহু লক্ষাধিক টকা আৰু সা সম্পত্তিৰ যিটো নথি পত্ৰ সেইসকল সকলো নষ্ট আৰু তেওঁ জীৱিত এজনী কুকুৰ পুহিছিলে সেই পোহনীয়া কুকুৰজনীও জীৱিত অৱস্থাতে তাতে অগ্নিকাণ্ডত যা গৈছে কেইটা বজাত সংঘটিত হৈছে অগ্নিকাণ্ড এইটো পুৱা আপোনাৰ ইয়াৰ এই সময়ৰ পৰা আপুনি আধা ঘণ্টা আগত হৈছিলে যিহেতু এতিয়া 11 চাৰে 11মান বজাত হৈছে